হয়, তিনিচুকীয়া জিলাৰ ফিলবাৰী সমীপৰ ৰকবাৰী হাখাটি গাঁৱত যিহেতু 10, 11, 12 এই তিনিদিনীয়া কাৰ্যসূচীৰে ৰকবাৰী পৰ্যটন মেলা অনুষ্ঠিত হৈছিল। আৰু এই অন্তিম নিশাৰ যিটো কাৰ্যসূচী 12 জানুৱাৰী যিটো অন্তিম নিশাৰ কাৰ্যসূচী, উক্ত কাৰ্যসূচীত আমি নিমন্ত্ৰণ জনাইছিলোঁ কণ্ঠশিল্পী ৰাজীৱ ভজিয়া ডাঙৰীয়াক। তেখেতে ঠিকেই প্ৰায় নিশা 11:20 মান বজাত তেওঁ মঞ্চত উঠিছিলে। মঞ্চত উঠাৰ পাছত দুটাকৈ গীত পৰিৱেশন কৰাৰ পাছত তেখেত কিছু যেন অসুস্থ যেন অনুভৱ কৰিলে, যিহেতু কাণ আৰু বুকু তেওঁ ধপধপাইছে বুলি কৈছিলে। আৰু কোৱাৰ পাছত তৃতীয়টো গান যেতিয়া গাবলৈ গৈছিলে, তৃতীয়টো গান গাবলৈ যাওঁতেই তেওঁ মঞ্চত সন্মুখত ঢলি পৰি একেবাৰে তললৈ তেওঁ পৰি যায়। আৰু পোৱাৰ পাছত যথেষ্ট আঘাত হৈছিলে। হোৱাৰ পাছত আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা অন্যান্য ৰাইজৰ সহযোগত আমি ততাতৰিকৈ তেখেতক মেডিকেললৈ লৈ যাওঁ প্ৰথম, আৰু প্ৰায় ডিচিগড় নাৰ্ছিং হোমত ভৰ্তি কৰোঁ। আৰু তাৰ পৰৱৰ্তী সময়ত আকৌ ডিব্ৰুগড় AMC মেডিকেল কলেজলৈ লৈ যোৱা হয়। আৰু তাতেই তেখেতৰ আজি শেষ নিশ্বাস ত্যাগ কৰিছে বুলি আমি জানিব পাই অতি মৰ্মাহত হৈছোঁ আৰু শোক প্ৰকাশ কৰিছোঁ। আৰু একেবাৰে অনাকাংক্ষিত এটা ঘটনা গোটেই ৰাইজৰ মাজতে যিটো সংঘটিত হ'ল, তাৰ বাবে আমি ৰকবাৰী উদযাপন সমিতিয়ে অতি দুখ প্ৰকাশ কৰিছোঁ। আৰু তেখেতৰ বিদেহী আত্মাৰ প্ৰতি আমি গভীৰ সমবেদনা জনাইছোঁ। আৰু এনে ঘটনা যাতে আৰু কাৰো সৈতে নহওক তাৰ আমি কামনা কৰিছোঁ। হয়, তিনিচুকীয়া জিলাৰ ফিলবাৰী সমীপৰ ৰকবাৰী হাখাটি গাঁৱত যিহেতু 10,